গুড মৰ্ণিং। ওলাই আহি পোনপ্ৰথমে আপোনালোকক দেখাব ল'লোঁ এখন বিচনা। এইখন আমাৰ বিয়া চিটাৰ মেইন বিচনাখন। তাৰপিছতে দেখালোঁ ড্ৰেছিংখন। এতিয়া মেইন বিচনাখনৰ আমাৰ ডিজাইন কাটি থকা হৈছে। তাৰ লগতে আকৌ বনাইছোঁ দুটা বস্তু, শ্ব'কেছটো। শ্ব'কেছটো বনালোঁ, বিচনাখনৰ কাম চলি আছে, ড্ৰেছিংখন বনাই থৈছোঁ। আকৌ তাৰ মাজতে আমি বাকী বস্তু আছেই। ইয়াৰ চকীৰ কাৰণে আমি কাঠ অলপ ৰন্ধা কৰি থৈছোঁ। তাৰপিছতে আকৌ দুজনমান লাগি আছে চৌকাত ফিটিং কৰা। এই চৌকাঠৰ কামটো আকৌ যোৰহাটৰ। তাৰপিছত এখন চকী প্ৰথম বনাই থৈছোঁ। 6খন থাকে, 6খনৰে এখন এনেই টেষ্টিং এটা আকৌ কৰি চালোঁ। বোলো এখনকৈ বনাই চাওঁচোন, কেনেকুৱানো লাগে দেখিবলৈ। আপোনালোকৰ যদি কিবা কিবি থাকে যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াত সকলো ধৰণৰ কাম কৰাই হয়, ফাৰ্নিচাৰৰ পৰা একেবাৰে দৰজা খিৰিকী দুৱাৰলৈকে। ডিজাইন যেনেকুৱাই লাগে সকলোখিনি পাব। ডিজাইন আপোনালোকে চইচ কৰি দিলেই হ'ল। আকৌ এজন লাগি গ'লে চকী পাতি জোখ মাখ মই, ইফালে দুজন লাগি আছে চৌকাটো। টোটেল আমি 6জন আছোঁ। তাৰপিছত এনেকেই দিনটো কাম বন কৰি যাওঁ আৰু। প্ৰায় জোখ মাখ মাৰি হৈয়ে গৈছে এতিয়া। তাৰপিছতে এডাল আলনা বনাই থৈছোঁ। আলনাডাল এইফালে আকৌ দুজনমান চৌকাঠত লাগি আছে। আজি আকৌ কি মন গ'ল, আজি ক'লে খানা এটা খাওঁ। এয়া খানা বনাই আছোঁ মই, খানাত লাগি আছোঁ। তাৰপিছতে এয়া ৰাইচ লাগি আছে কামত ভাগে ভাগে। তাৰপিছত এজন ভিনি, হয়তো বেজি, এজন শইকীয়া দা, এনেকৈ চিনাকিটো দিছোঁ আৰু। তাৰপৰা এইকেইখন দৰজা আগৰ ভিডিঅ'ত দেখিছিলে, এইখন আজি ডেলিভাৰী হ'ব। তাৰপিছত তাৰ মাজতে আহি গ'ল আমাক খানা চব খানা খাবলৈ ৰেডি। বহি আছে সকলো, খানা খাম। দুজনে কামেই লগাই আছে। এনেকৈ আৰু আমি চলাই আছোঁ। ইমান কথা কোৱা অভ্যাস নাই মোবাইলত। তাৰপিছত ভাত পানী খাই উঠি তাৰপিছত এজনে ডিজাইন কৰাত লাগিছে। এনে অলপ কিবা কাৰ্নিছ দুটামান আছে চকীত লগোৱা, তাকে আকৌ কাটিবলৈ লাগিব। কাৰ্নিছ কাটি আছে। তাৰপিছত মেচিনটোৱে কাটিছে কাৰ্নিছ। প্ৰায় আমাৰ কামবিলাক দেখিছে মেচিনতে কৰোঁ, যিমানখিনি পাৰোঁ আৰু। ভিডিঅ'বিলাক সকলোৱে চাব, ভাল লাগিব। লাইক, কমেণ্ট, ছাবস্ক্ৰাইবটো কৰি দিব। লাষ্ট দুৱাৰখন দেখাই আজিলৈ ভিডিঅ'টো ইমানেই।